আপুনি বৰ্তমান প্ৰতিদিন টাইমত কৰ্মৰত আৰু প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক হ'ল অসমৰ এজন সুনামধন্য জ্যেষ্ঠ দক্ষ সাংবাদিক শ্ৰীযুত নিতুমণি শইকীয়াদেৱ। যদি মই নিতুমণি শইকীয়াদেৱৰ বিষয়ে অফিচৰ ভিতৰৰ নিতুমণি শইকীয়াদেৱ আৰু অফিচৰ বাহিৰৰ নিতুমণি শইকীয়াদেৱৰ বিষয়ে আপোনাৰ পৰা জানিব বিচাৰোঁ, তেতিয়াহ'লে আপুনি কেনেধৰণে ব্যাখ্যা কৰে? নিতুমণি শইকীয়া ছাৰৰ কথা যদি মই কওঁ, বাহিৰততো কেনেকুৱা তোমালোক সকলোৱে জানা, টিভি স্ক্ৰীণত দেখি থকা খুব এটা গাম্ভীৰ্যপূৰ্ণ এজন মানুহ। সকলোৱে আচলতে ভাল পায়, নিতুদাৰ শ্ব' চাই ভাল পায়, তেওঁ নিউজ চাই ভাল পায়, সকলো চাই ভাল পায়। কিন্তু মই মেইনলি ক'ম মই অফিচৰ কথাটো। অফিচত তোমাৰ নিতুদাৰ কথা যদি ক'বলৈ যাওঁ, খুব ফ্ৰেণ্ডলি হয়, এজন ফ্ৰেণ্ডলি এডিটৰ ইন চিফ। তুমি মানে কেতিয়াও সংকোচবোধ কৰিবলগীয়া নহয়, কিবা এটা তুমি প্ৰব্লেম হৈছে তুমি শ্বেয়াৰ কৰিবলৈ। আৰু আমাৰ মানে গোটেইখিনি এমপ্লয়ীক তেওঁ মানে কেতিয়াও এমপ্লয়ী হিচাপে নাভাবে, এটা পৰিয়ালৰ সদস্য হিচাপে তেওঁ ট্ৰিট কৰে। তোমাৰ কিবা এটা প্ৰব্লেম হৈছে, নিতুদা সদায় তোমাক উপস্থিত থাকিব। তুমি নিতুদাক কোৱা, নিতুদাই সদায় তোমাক যিমান পাৰে তোমাক সহায় কৰিব। হয়, নিতুদাৰ প্ৰতি ভয় এটা সকলোৰে থাকে, সেইটো হয়তো থাকিবই, এডিটৰ ইন চিফ যিহেতু তেওঁৰ মুখ্য সম্পাদক। কিন্তু তাৰ মাজতো তেওঁ খুব ফ্ৰেণ্ডলি হয়, আমাৰ লগত হাঁহি ফূৰ্তি কৰে, ধুনীয়াকৈ থাকে। তেওঁ মানে সহযোগিতা কিন্তু খুব কৰে এমপ্লয়ীখিনিক দেই, মই এইটো কথা কওঁ। খুব ফ্ৰেণ্ডলি এজন এডিটৰ ইন চিফ। মই মানে যিমানখিনি আজিলৈকে কাম কৰিছোঁ মানে খুব ফ্ৰেণ্ডলি হয়। তেওঁ বাহিৰৰ মানুহে ভাবিব খুব গম্ভীৰ চাগে, খুব কাকো নেমাতি হৈ যায়। অফিচতো সেই গাম্ভীৰ্যটো তেওঁ বজাই ৰাখে, তেওঁ তাৰ মাজতো খুব ফ্ৰেণ্ডলি হ'ব। মই কৈছোঁ খুব বন্ধুত্বসুলভ এজন মানুহ, তুমি সকলো কথা শ্বেয়াৰ কৰিব পৰা এজন মানুহ। আৰু যদি মই আপোনাক সুধোঁ যে আপুনি ইতিমধ্যে বহুদিন হ'ল আপোনাৰ এই সংবাদ জগতত, তাৰ ভিতৰত যদি মই গোটেইখিনি যিমানখিনিৰ সংস্পৰ্শত আপুনি আহিছে, যিমান সাংবাদিকসকলৰ, তাৰ ভিতৰত যদি নিতুমণি শইকীয়াদেৱক আপুনি অলপ এনালাইচিছ কৰিবলগীয়া হয়, তেনেহ'লে কেনেধৰণে কৰিব? মানে কি ধৰণত অলপ ব্যতিক্ৰমী নিতুমণি শইকীয়াদেৱ? ব্যতিক্ৰম বুলি ক'লে নিতুমণি শইকীয়াৰ সকলোৱে প্ৰগ্ৰেমবোৰ খুব চাই তেওঁ ভাল পায়। আমাৰ শেহতীয়াকৈ তেওঁ এটা কথা কওঁ, তেওঁ ইমান টেলেণ্টেড এজন মানুহ। ইলেকশ্যনৰ সময়ছোৱাত মানে মই প্ৰথম যেতিয়া জইন কৰিছোঁ, মই অফিচত চাগে মই জইন কৰাৰ পিছতে হ'ব, ইলেকশ্যন যেতিয়া হৈছে, তেতিয়া তেওঁ এঘণ্টা, তুমি বিশ্বাস কৰিবানে নাই, মই ইলেকশ্যনত বহি আছোঁ, মই নিজে আচৰিত হৈ গৈছোঁ, এজন কেনেকুৱা মানুহ। তেওঁ পলিটিকেল এনালাইচিছ এঘণ্টা সময় এগৰাকী ব্যক্তিয়ে তেওঁ দেশখন ঘূৰি ঘূৰি তেওঁ লাইভত কৈ আছে। আমি সকলো মানে কি ক'ম তোমাৰ, আচৰিত মানে, আমি সকলো স্তম্ভিত হৈ গৈছোঁ মানে, মানুহজনে কেনেকৈ ইমান পাৰে। পলিটিকেল এনালাইচিছ তেওঁ ইমান ধুনীয়াকৈ এঘণ্টা নন ষ্টপ, এটা মানে ৰোৱা নাই অকণ সময়, তেওঁ ইমান ধুনীয়াকৈ তেওঁ কৰি গৈছে। আৰু তেওঁৰ শ্ব'বোৰ চাব গ'লে আনতকৈ কিছু পৃথক হয়, তেওঁৰ কথনশৈলী পৃথক হয়, সকলোৱে যিটো তেওঁক ভাল পায়, তেওঁৰ কথা কোৱাৰ ধৰণভাৱে কয় বা যিকোনো এটা বস্তু উপস্থাপন কৰাৰ উপস্থাপন শৈলী যোনটো, তেওঁ উপস্থাপন শৈলীটো মই তোমাৰ সৰুৰ পৰা সেইটো মই ফ'ল' কৰোঁ। যেতিয়াৰ পৰা মই সংবাদ মাধ্যম কি জানিবলৈ চেষ্টা কৰিছোঁ, নিতুমণি শইকীয়া ছাৰৰ কথা শুনিছোঁ, সেই তেতিয়াৰ পৰাই তেওঁৰ সেই কথা কথোপকথনখিনি, তেওঁৰ উপস্থাপনখিনি সদায় মই ফ'ল' কৰি আহিছোঁ। আৰু তোমাকতো ক'লো উপস্থাপন আনতকৈ তেওঁ সদায় পৃথক। আৰু তোমাৰ শ্ব'বোৰ চাবাচোন, সদায় অলপ ব্যতিক্ৰম হয়। মানে এংকৰ হিচাপে তোমাৰ এটা ব্ৰেকিং নিউজ আমি কেনেকৈ পঢ়োঁ, খুব এটা ফ'ৰ্চ, আমি এটা জৰুৰী পঢ়িবলগীয়া হয় এটা ব্ৰেকিং নিউজ। ব্ৰেকিং নিউজটো তেওঁ মানে ইমান ধুনীয়াকৈ তেওঁ মানে লৈ যায়, মানুহে মানে বুজি পোৱাকৈ ইমান ধুনীয়াকৈ তেওঁ কয় প্ৰত্যেকটো কথাই, তেওঁ নিউজেই হওক বা তেওঁ শ্ব'য়েই হওক। উপস্থাপন শৈলীটো মই আনতকৈ মই পৃথক দেখোঁ আৰু মই ভাল পাওঁ। আৰু অসমৰ মানুহ আচলতে সেইকাৰণে তেওঁক মানে ভাল পায়, তেওঁ উপস্থাপনটোৰ কাৰণে তেওঁৰ শ্ব'খিনি চায়। আৰু তেওঁ ব্যক্তিগতভাৱে এজন খুবেই ভাল মানুহ। মই নিজে আচলতে কেইবাবাৰো তেওঁৰ লগত কথা পতাৰ সুযোগ হৈছে বা কথা পাতিছোঁ, বা ফোনতো বহুবাৰ মই তেখেতৰ লগত কথা পতাৰ সুযোগ হৈছে। গতিকে তেওঁ এজন ব্যক্তিগত এজন ব্যক্তি হিচাপে তেওঁ বেলেগতকৈ বেলেগ বুলি ক'ব লাগিব, মানে আনতকৈ যথেষ্ট পৃথক। যদি মই আপোনাক ব্যক্তিগতভাৱেও কওঁ, মানে এডিটৰ ইন চিফ হিচাপে নতুন চেনেল এটাত মই জইন কৰিছোঁ, মোৰ তেওঁৰ প্ৰতি মানে মই সংকোচ হ'ব লাগিছিলে, মই ভয় কৰিব লাগিছিলে। হয়, মই ভয় কৰিছিলোঁ প্ৰথম অৱস্থাত, কিন্তু তেওঁ মানুহজন ইমান ফ্ৰেণ্ডলি। তেওঁক মই আজি ছুটি ল'বলগীয়া হ'লে দুটা মোক ছুটি লাগিছিলে, হ'ব দিয়া পাতি লোৱাচোন, তোমালোকে মিলাই লোৱা তোমালোকে। কেতিয়াও তেনেকুৱা নহয় মানে যে নিদিওঁ, মানে যিটো মানে তোমাৰ এডিটৰ ইন চিফ হিচাপে যিটো তেওঁ দেখুৱাব লাগে, মানে সেইখিনি তেওঁ মানে কেতিয়াও নকৰে, মানে খুব ফ্ৰেণ্ডলি। মই তোমাক বাৰে বাৰে কৈছোঁ, খুব ফ্ৰেণ্ডলি হয়। তেওঁক চব কথা তুমি শ্বেয়াৰ কৰিব পাৰা, জীৱনৰ যিমানখিনি তোমাৰ প্ৰব্লেম আছে, কিবা আছে, তেওঁক তুমি শ্বেয়াৰ কৰিব পাৰা, তেওঁ সেইখিনি ক্ষেত্ৰত সহযোগিতা কৰিব। ফিনেন্সিয়েলিয়ে হওক বা যেনেকুৱা ক্ষেত্ৰতেই হওক, তেওঁ সহায় কৰিবলৈ প্ৰতিজন এমপ্লয়ীক সদায় তেওঁ আগবাঢ়ি আহে। নিশ্চয়।